নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই পাপুৱে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি নতুন ৰেচিপি এটা দিবলৈ ওলাইছোঁ। ৰেচিপিটো কি প্ৰয়োজন হ'ব মই আগলৈ দেখাই গৈ থাকিম, কিন্তু এতিয়া মই মোৰ নিজৰ বাৰীৰ পৰা নিবলৈ আহিছোঁ এই মালভোগ কলৰ কলা ডিলটো। মালভোগ কলৰ কলা ডিলটো নি মই কিহৰ লগত কি বনাম আপোনালোকে চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া হ'ল মালভোগ কল, বেছি নপৰে মালভোগ কল আৰু কেইদিনত কাটিব লাগে, কলা ডিল চিঙা কিমান দিনৰ পিছত মালভোগ কল কাটিব লাগে আপোনালোকে জানেনে? এতিয়া মই এইটো ছিঙি পিনে লৈ যাম আৰু ঘৰত নতুন ৰেচিপি এটা আপোনালোকক দেখাম মই কিহৰ লগত মালভোগ কলা ডিল দি বনাই। কেৰাহী পাতি কেৰাহীৰ ওপৰত তেল নিদিয়াকৈ মই কলকেইডোখৰ দি দিলোঁ। নিমখ অলপ দিলোঁ। বইল বনাইছোঁ যদিও অলপ হালধি দি দিছোঁ, বেছি দিয়া নাই। কৰি ইয়াত মই এতিয়া কলখিনি দি দিম। এতিয়া ইয়াত মই কলা ডিলটো সৰুকৈ কাটি লৈ দি দিলোঁ। ইয়াত মই আদা অলপ দি দিছোঁ। এতিয়া ইয়াৰ ওপৰত মই গৰম পানী অলপ দি দিওঁ। গেছটো বঢ়াই দিছোঁ আৰু 2 কাপমান জোখৰ গৰম পানী দি দিছোঁ আৰু এইখিনি এতিয়া উতল আহিবলৈ দিম। উতল আহিছে, ইয়াত মই এতিয়া গোটা জালুক 2টামান দি দিলোঁ আৰু কাটি থোৱা বিলাহী এটা দি দিছোঁ আৰু এতিয়া গেছটো কমাই ঢাকন দি উতলিবলৈ দিম। বইল গাহৰিখিনিত এতিয়া মই অলপ ধনিয়া পাত দি দিছোঁ আৰু গাজ টেঙা থাকিলে আপোনালোকে গাজ টেঙাও দিব পাৰে। মোৰ পিছে এতিয়া গাজ টেঙা নাই, মই এতিয়া এনেকেই বইল খাম। এই গাহৰি বইল এয়া হৈ গ'ল। ধুনীয়া দেখিছেনে? যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।